নমস্কাৰ। আজিৰ পৰা ডক্টৰ প্ৰণীতা শইকীয়া পেজত সময়ে সময়ে স্বাস্থ্য বিষয়ক কিছু আলোচনা কৰিম বুলি মনস্থ কৰিছোঁ আৰু আজি সেয়ে বতৰ অনুযায়ী মই মাজুৱাইৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে এটা কথা কওঁ, আপোনালোকে নিশ্চয় বুজি পায় স্বাস্থ্য মানে কি। আমি যিদৰে ভাবোঁ যে অসুখ বিসুখ নহ'লেই তাতে আমাৰ স্বাস্থ্যৰ সংজ্ঞাটোৰ সীমাবদ্ধ, ঠিক তেনেকুৱা নহয়। শাৰীৰিক, মানসিক আৰু সামাজিক ধৰণে সম্পূৰ্ণভাৱে সুস্থ থকাটোকেই সুস্বাস্থ্য বুলি বুজোঁ আমি, আৰু তাৰ বাবে আমি নিজকে সেইধৰণে প্ৰস্তুত কৰিব লাগে। Health is a complete physical, mental and social well-being and merely the absence of disease or infirmity. লগতে শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত আৰু সমজুৱা অভিযোজন বা স্ব-নিয়ন্ত্ৰণৰ ক্ষমতাক স্বাস্থ্যৰ সংজ্ঞাত অন্তৰ্ভুক্ত কৰিছে। যিহেতু মই এগৰাকী অণুজীৱ বিশেষজ্ঞ, সেয়ে সংক্ৰামক ৰোগসমূহ সঘনাই আলোচনা কৰি থকা হয়। আজি মই মাজুৱাই বা চিকেন পক্সৰ বিষয়ে কিছু কথা ক'ম বুলি ভাবিছোঁ। আপোনালোকে জানিছে এতিয়া ফাগুন মাহ, বতৰত বহুত বতাহ